প্ৰিয় বন্ধু বান্ধৱীসকল নলেজ দি পাৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টিত কেইটামান বিজ্ঞান সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ জানিবলৈ পাম। আহকচোন ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎসৰ উদাহৰণ? অপশ্যন কেইটা কয়লা, প্ৰাকৃতিক গেছ, সৌৰ শক্তি, পাৰমাণৱিক শক্তি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সৌৰ শক্তি। দ্বিতীয় প্ৰশ্ন, সোণ মৌলটোৰ ৰাসায়নিক চিহ্ন কি? অপশ্যন কেইটা AU, AG, GD, GR। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব AU। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? অপশ্যন কেইটা হ'ল শুক্ৰ গ্ৰহ, মঙ্গল গ্ৰহ, বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মঙ্গল গ্ৰহ। ইয়াৰে পিছৰ প্ৰশ্নটো হ'ল কোনটো শক্তিয়ে গ্ৰহবোৰক সূৰ্যৰ চাৰিওফালে কক্ষপথত ধৰি ৰাখে? অপশ্যন কেইটা হ'ল মহাকৰ্ষণ শক্তি, চুম্বকীয় শক্তি, বিদ্যুৎ স্থিতিশীল শক্তি আৰু পাৰমাণৱিক শক্তি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মহাকৰ্ষণ শক্তি। গ্ৰহ আৰু সূৰ্যৰ মাজৰ আকৰ্ষণৰ মহাকৰ্ষণ বলৰ ফলত ইহঁতক কক্ষপথত ৰাখে। ইয়াৰ পিছৰ প্ৰশ্ন, স্নায়ুতন্ত্ৰৰ প্ৰধান কাম কি? অপশ্যন কেইটা হ'ল শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা, পেশীৰ গতি, খাদ্য হজম কৰা, শৰীৰৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শৰীৰৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰা। বন্ধু বান্ধৱীসকল, বিজ্ঞান সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰকেইটা জানি নিশ্চয় উপকৃত হ'ব পাৰিব। আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ ভিডিঅ'টো এবাৰ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।